কণ বিলাহী দি মাছ বনাবলৈ মই এইখিনি ৰৌ মাছ আৰু ভাঙন মাছ লৈছোঁ। এইখিনি মই লৈছোঁ কণ বিলাহী আৰু মই লৈছোঁ এটা পিঁয়াজ এনেকৈ মিহিকৈ কাটি লৈছোঁ আৰু লৈছোঁ অলপমান নহৰু নহৰু কোঁ 3টা কেঁচা আৰু পকা জলকীয়াৰ লগত খুন্দি লৈছোঁ আৰু 2 ফুটা 3 ফুটা নহৰু মই এনেকৈ থেতেলিয়াই লৈছোঁ। আৰু মাছ কেইপিচ মই এতিয়া ভালকৈ হালধি নিমখ সানি টাইটকৈ ফ্ৰাই কৰি ল'ম। কেৰাহী এটা পাতি মই অলপমান মিঠাতেল গৰম হ'ব দিলোঁ আৰু এতিয়া মই ইয়াতে পাঁচফোৰণ কেইটামান ফুটাই ল'ম আৰু মই 2 ফুটা নহৰু কোঁ এনেকৈ থেতেলিয়াই লৈছিলোঁ সেইখিনি এনেকৈ দি দিলোঁ আৰু এইখিনি অলপমান ৰঙা পৰি আহোঁতে মই ইয়াতে কুটি লোৱা পিঁয়াজখিনি দি দিম। চাই থাকক আপোনালোকে। পিঁয়াজখিনি ভাজা মোৰ প্ৰায় হৈ গ'ল। এতিয়া ইয়াতে মই নহৰু আৰু কেঁচা জলকীয়া যে খুন্দি লৈছিলোঁ সেইখিনি দিম আৰু হালধি নিমখ দি অলপমান ভাজিম। চাই থাকক আপোনালোকে। এনেকৈ ভালকৈ ভাজি থাকিব আপোনালোকে। গোটেইখিনি মই এনেকৈ ভালদৰে ভাজি ল'লোঁ আৰু এতিয়া তেলটো ফুটি আহিল আৰু ইয়াতে মই কণ বিলাহীখিনি দি দিম। কণ বিলাহীখিনি মই দুফাল কৰি লোৱা নাই, গোটাকৈ দিছোঁ। অলপ ফেচি দিলে নিজে ভাঙি যাব। কণ বিলাহী দি ভাজা মোৰ প্ৰায় হৈ গ'ল। এতিয়া ইয়াতে মই তেলটো ফুটি আহিল আৰু এতিয়া মই ইয়াতে গৰম পানী দিম। জোলখন অলপমান পনীয়া কৰিব আপোনালোকে, তেতিয়া খাবলৈ বেছি ভাল হয়। আৰু এই পানীখিনি যেতিয়া উতলি আহিব ইয়াতে মই ফ্ৰাই কৰি থোৱা মাছ কেইটুকুৰা দি দিম। পানীখিনি উতলি আহিলে আৰু এতিয়া ইয়াতে মই ফ্ৰাই কৰি থোৱা মাছ কেইপিচ দি দিম। মাছ আৰু কণ বিলাহী কাৰি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই পৰিৱেশনৰ কাৰণে নমাই থ'ম। কণ বিলাহী আৰু মাছৰ আঞ্জা মোৰ ৰেডি হৈ গ'ল। আপোনালোকে এনেকৈ বনাবলৈ চেষ্টা কৰিব। গৰমৰ দিনত খাবলৈ সঁচাই এই টেঙা জোলকণ বহুত ভাল লাগে। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পায় আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ মই পুনৰ অতি সোনকালে আহি আছোঁ। আজিলৈ বাই বাই।